মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি বহুলকৰ বিষয়ে আলোচনা কৰিম। ইয়াত বহুলক চোৱা দিয়া আছে। কোনো তথ্যৰাজিৰ আটাইতকৈ বেছি বাৰ পোৱা ৰাশিটোৱে হৈছে বহুলক। ধৰি ল'লোঁ মই কেইটামান সংখ্যা লিখিছোঁ 2, 2, 3, 3, 3 আৰু 5। ইয়াত 3টো আটাইতকৈ বেছি বাৰ আছে, সেয়ে বহুলক হ'ব 3। গতিকে ইয়াৰ বহুলক 3। ইয়াত এটা উদাহৰণ দিয়া আছে। ইয়াত 1, 1, 2, 4, 3, 2 এনেদৰে বহুতো সংখ্যা দিয়া আছে। ইয়াত দেখা গৈছে যে 3টো আটাইতকৈ বেছি বাৰ আছে, 3টো বহু বাৰ আছে, বাকীকেইটা 3তকৈ কমকৈ আছে। গতিকে এই তথ্যৰাজিৰ বহুলক হ'ব 3। এতিয়া যদি সংখ্যা বেছিকৈ হয়, ধৰি ল'লোঁ ইয়াত সংখ্যা বহুত আছে, 1, 2, 1, 1, 2, 3, 4, তেতিয়া আমি এনেদৰে এখন তালিকা বনাম। এই তালিকাখন বনাম এনেদৰে। ইয়াত 1টো আছে 8 বাৰ, ইয়াত এই 5 আৰু এই 3, 5 3 8 বাৰ। ঠিক তেনেদৰে 2টো আছে 9 বাৰ, ইয়াত 5 আৰু ইয়াতে 4 9 বাৰ। ঠিক তেনেদৰে 3টো আছে 4 বাৰ। ইয়াত এতিয়া দেখা গৈছে যে 2টো আটাইতকৈ বেছি 9 বাৰ আছে, গতিকে এই তথ্যৰাজিৰ বহুলক হ'ল 9। এতিয়া আমি মধ্যমানৰ বিষয়ে ক'ম। মধ্যমান মানে হ'ল মধ্যমানে আটাইবোৰ ৰাশিৰ গড় মান বুজায় আৰু বহুলকে তথ্যখিনিৰ আটাইতকৈ বেছি বাৰ পোৱা ৰাশিটোক বুজায়। এতিয়া মধ্যমানৰ বিষয়ে আকৌ এবাৰ কৈছোঁ, মধ্যমান কেনেদৰে নিৰ্ণয় কৰে। ধৰি ল'লোঁ কেইটামান সংখ্যা 2, 3 আৰু 4। এতিয়া এই 3টা সংখ্যাৰ মধ্যমান কেনেদৰে উলিয়াম। মধ্যমান মানে হ'ল গড়। 2, 3 আৰু 4ৰ গড় নিৰ্ণয় কৰিব লাগে। তেতিয়া আমি কি কৰিম, 2 + 3 + 4 এই তিনিওটা যোগ কৰিম আৰু যিহেতু ইয়াত 3টা সংখ্যা আছে 3ৰে হৰণ কৰিম। গতিকে 4 3 7 আৰু 8 9 আৰু তলত 3ৰে হৰণ। গতিকে 3ৰে হৰণ কিয় কৰিছোঁ, কাৰণ ইয়াত 1 2 3 তিনিটা সংখ্যা আছে। এতিয়া 3ৰে 9 হৰণ কৰিলে হ'ব 3। গতিকে মধ্যমান বা গড় 3। এতিয়া আহিল মধ্যমা। এতিয়া মধ্যমান বেলেগ আৰু মধ্যমা বেলেগ। মধ্যমানে গড় বুজায়, আৰু মধ্যমা বেলেগ। এতিয়া মধ্যমা কেনেদৰে নিৰ্ণয় কৰা হয়। ধৰি ল'লোঁ কেইটামান সংখ্যা লিখিলোঁ 2, 3, 4, 5, 6। এই তথ্যৰাজিত সংখ্যাকেইটা সৰুৰ পৰা ডাঙৰলৈ সজাই দিয়া হৈছে। এই তথ্যৰাজিত 4টো ঠিক মাজত আছে, গতিকে ইয়াৰ মধ্যমা হ'ব মধ্যমান নহয়, মধ্যমা হ'ল 4। এতিয়া যদি সংখ্যাকেইটা ক্ৰমত নাথাকে, মানে সৰুৰ পৰা ডাঙৰ বা ডাঙৰৰ পৰা সৰুত নাথাকে, তেতিয়া আমি সজাই ল'ব লাগিব। ধৰি ল'লোঁ 2, 1, 3, 4, 5। গতিকে এইকেইটা আমি সজাই লওঁ। 1, 2, 3, 4, 5। সজাই লোৱাৰ পিছত 3টো ঠিক মাজত পৰিছে, গতিকে মধ্যমা হ'ব 3। এতিয়া কেতিয়াবা মাজত 2টা পৰিব পাৰে। ধৰি ল'লোঁ 2, 3, 4, 5, 6 আৰু 7। সংখ্যাকেইটা সৰুৰ পৰা ডাঙৰলৈ সজাই দিয়া হৈছে। ইয়াত মাজত পৰিছে 2টা, গতিকে ইয়াত মধ্যমা হ'ব 4 আৰু 5 যোগ কৰিলোঁ, তাক আমি 2ৰে হৰণ কৰিলোঁ। গতিকে 5 4 9, 2ৰে হৰণ কৰিলোঁ, 2ৰে 9 হৰণ কৰিলে 4.5। এতিয়া 4.5 ইয়াত নাই, কিন্তু মধ্যমা ইয়াৰ 4.5। গতিকে যিটো মধ্যমা নিৰ্ণয় কৰিম, সেই আমি যিকেইটাৰ পৰা মধ্যমা নিৰ্ণয় কৰিছোঁ, ইয়াৰ পৰা নিৰ্ণয় কৰিছোঁ, এই 4.5টো ইয়াত নাই, মধ্যমাটো ইয়াত নাথাকিব পাৰে। এতিয়া ইয়াত এটা উদাহৰণ দিয়া আছে। ইয়াত 23জন ছাত্ৰ ছাত্ৰীৰ বয়স দিয়া আছে। ইয়াত মধ্যমান প্ৰথমে নিৰ্ণয় কৰিছে মধ্যমান বা গড়। এইটো মধ্যমান নিৰ্ণয় কৰিছে। মধ্যমা কেনেদৰে নিৰ্ণয় কৰিছে, আটাইবিলাক যোগ কৰি 23টা আছে, সেইকাৰণে 23 আটাইকেইটা যোগ কৰোঁতে হৈছে 336, 23ৰে হৰণ কৰিছে। গতিকে ইয়াত মধ্যমান বা গড়, ইয়াত গড় পোৱা গৈছে 14.6। এতিয়া আমি যদি এইখিনিৰ মধ্যমা নিৰ্ণয় কৰোঁ,
মধ্যমা নিৰ্ণয় কৰোঁ তেতিয়া আমি আটাইখিনি সজাই ল'ম এনেদৰে সজাই ল'ম 11ৰ পৰা আপ টু 20 লৈ ইয়াত 23টা আছে সংখ্যা মাজত পৰিছে 15 আমি এনেদৰে নিৰ্ণয় কৰিব মুঠ সংখ্যা আছে 23টা গতিকে যোগ কৰিলো 23 আৰু 1 যোগ কৰি 2 ৰে হৰণ কৰিলো 23 আৰু 1 24 24ক 2 ৰে হৰণ কৰিলে 12 মানে 12 নম্বৰ সংখ্যাটো হ'ব মধ্যমা গতিকে গণি চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 গতিকে মধ্যমা হ'ল গতিকে 1 2 3 4 5 6 7 8 9 10 11 এইটো হ'ব মধ্যমা ইফালৰ পৰা গণি চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 এইটো হ'ব মধ্যমা ইয়াত এইটো ভুল কৈ দিয়া আছে মধ্যমা হ'ব 15 এইটো গতিকে মধ্যমা নিৰ্ণয় কৰিব লাগিলে প্ৰথমে আমি সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ সজাই ল'ম এতিয়া তলৰ তথ্যখিনিৰ মধ্যমা আৰু বহুলক নিৰ্ণয় কৰিব লাগে এইখিনিৰ এতিয়া প্ৰথম অনুশীলনী 3.2 এতিয়া ইয়াত প্ৰথমে কেইটামান সংখ্যা দিয়া আছে এই তথ্যখিনিৰ পৰা মধ্যমা আৰু বহুলক নিৰ্ণয় কৰিব লাগে ইয়াত প্ৰথম প্ৰশ্নটো লৈছোঁ 2 2 3 3 4 4 5 5 5 আৰু 6 6 7 সংখ্যাখিনি সৰুৰ পৰা ডাঙৰলৈ সজাই দিয়াই আছে গতিকে আমি এইটো সজাব লগা নাই এতিয়া ইয়াত বহুলক হ'ব ইয়াত দেখা গৈছে যে 5টো আটাইতকৈ বেছি বাৰ 3 বাৰ আছে 1 2 3 গতিকে ইয়াত বহুলক হ'ব 5 কাৰণ 5টো আটাইতকৈ বেছিকৈ হৈ আছে বাকি 2 আছে দুবাৰ 3 আছে দুবাৰ 4 দুবাৰ 5টো কিন্তু 3 বাৰ আছে গতিকে বহুলক 5 এতিয়া পিছৰ প্ৰশ্নটো লৈছোঁ পিছৰ প্ৰশ্নটো 41 43 এইখিনি সজাই দিয়া নাই সৰুৰ পৰা ডাঙৰলৈ গতিকে আমি এইটো সজাই ল'লে প্ৰথমে আহিব 41 নেক্সট 41 এগেইন 41 3 বাৰ আছে 1 2 3 তাৰপিছত আহিব 43 আৰু এবাৰ লিখি লৈছোঁ 41 41 41 43 46 47 48 49 আৰু 49 41 টো 3 বাৰ আছে 43 এবাৰ আছে 46 এবাৰ আছে আৰু 49 আছে দুবাৰ কিন্তু 41 টো 3 বাৰ আছে সেই কাৰণে বহুলক হ'ব 41 এইটোৰ ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ তলৰ কিছুমান ছাত্ৰ ছাত্ৰী দিয়া আছে ছাত্ৰ সংখ্যা ছাত্ৰ 3জন ছাত্ৰ ছাত্ৰীৰ নম্বৰ পাইছে 10 তাৰপিছত 3জনে পাইছে 11 এনেদৰে বিভিন্ন ধৰণৰ নম্বৰ দিয়া আছে 10 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী 3জন 11 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী 3জন 12 পোৱা 4জন 13 পোৱা 7জন এতিয়াৰ বহুলক নিৰ্ণয় কৰিব লাগে এতিয়া 13 পোৱা ছাত্ৰ ছাত্ৰী আটাইতকৈ বেছি 7জন আছে গতিকে বহুলক হ'ব ইয়াত বহুলক 13 যেহেতু 13টো আটাইতকৈ বেছি 7 বাৰ আছে এতিয়া পিছৰ প্ৰশ্নটো লৈছোঁ তলৰ তথ্যখিনিৰ পৰা মধ্যমা নিৰ্ণয় কৰিব লাগে প্ৰথমে আমি প্ৰথম প্ৰশ্নটো এইখিনি আমি সজাই ল'ম সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ সজাব পাৰি গতিকে যদি আমি ঊৰ্ধ্বক্ৰমত সজাওঁ মানে সৰুৰ পৰা ডাঙৰলৈ কেনেদৰে কৰিম প্ৰথমে আহিব 0 তাৰপিছত 1 তাৰপিছত 2 3 ইয়াত লিখিছোঁ 0 1 2 3 4 5 6 8 9 10 12 আটাইকেইটা লিখিলোঁ এতিয়া ইয়াত মধ্যমা কিমান হ'ব আমি গণিও কৰিব পাৰোঁ আচ্ছা এতিয়া ইয়াত আছে 1 2 3 4 5 6 7 8 9 10 11 11 মানে মধ্যমা ঠিক মাজৰটো ইয়াত ঠিক মাজত পৰিছে 5 ঠিক মাজত পৰিছে 5 গতিকে মধ্যমা হ'ব 5 গতিকে আমি যদি এনেদৰে কৰিব পাৰোঁ ইয়াত আছে টোটেল 1 2 3 4 5 6 7 8 9 10 11 11 আৰু 1 যোগ কৰিলোঁ
2 দিয়ে হৰণ দিলোঁ 11 1 12 তলত 2 6 হ'ল তাৰমানে 6 নম্বৰটো মধ্যমা 1 2 3 4 5 6 গতিকে এইটো 6 নম্বৰত পৰিছে 5 গতিকে এইটো হ'ব মধ্যমা নেক্সট লৈছোঁ নেক্সটটো আমি যদি সজাই লওঁ প্ৰথমে আহিব 5টো আটাইতকৈ সৰু এইটো প্ৰশ্ন লৈছোঁ 5টো আটাইতকৈ সৰু প্ৰথমে আহিব 5 তাৰপিছত 7 নেক্সট 8 8 9 9 9 10 11 আৰু 12 আটাইকেইটা সজাই ল'লোঁ ইয়াত কেইটা আছে প্ৰথমে চাম 1 2 3 4 5 6 7 8 9 10 10টা আছে গতিকে 10টা থকাৰ কাৰণে মাজত থাকিল দুটা এই দুটা গতিকে মধ্যমা হ'ব মধ্যমা 9 দুটা যোগ কৰিলোঁ প্ৰথমে তাক আমি 2 ৰে হৰণ কৰিম যদি মাজত দুটা থাকে দুয়োটা যোগ কৰি 2 ৰেহে হৰণ 9 9 18 তলত 2 ৰে হৰণ কৰিলে হ'ব 9 গতিকে ইয়াৰ মধ্যমা হ'ল 9 ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ 17 জন ছাত্ৰ ছাত্ৰীয়ে গণিত মোৰ মূল্যায়নত 50 নম্বৰৰ ভিতৰত এটা পৰীক্ষা পাতিছে তাত নম্বৰবিলাক এনে ধৰণৰ এই তথ্যখিনিৰ পৰা বহুলক আৰু মধ্যমা নিৰ্ণয় কৰিব লাগে এইটো আমি এনে কেনেদৰে কৰিম প্ৰথমে আমি তথ্যখিনি সজাই লওঁ প্ৰথমে তথ্যখিনি সজাই ল'লে প্ৰথমে আহিব 21 আটাইতকৈ সৰু প্ৰথমে 21 আহিব 21 তাৰপিছত প্ৰথমে 21 তাৰপিছত 22 23 24 25 27 দুবাৰ আছে ইয়াত 28 31 32 35 35 35 তিনিবাৰ আছে 40 আৰু 42 এতিয়া মধ্যমা নিৰ্ণয় কৰিব লাগে কিমানটাই আছে ইয়াত আছে 17 জন ছাত্ৰ ছাত্ৰী গতিকে মধ্যমা হ'ব 17 আৰু 1 যোগ কৰিলোঁ মধ্যমা নিৰ্ণয় কৰিব কোন নম্বৰত পৰিব 17 প্লাছ 1 বাই 2 17 আৰু 1 18 বাই 2 মানে 9 নম্বৰটো 9 নম্বৰত গণিম এতিয়া 1 2 3 4 5 6 7 8 8 1 2 3 4 5 6 7 1 2 3 4 5 6 7 8 9 গতিকে এটা মাজত ৰৈ গৈছে 21 22 23 23 দুবাৰ আছিলে 23 দুবাৰ আছিল গতিকে 9 নম্বৰটো হ'ল 28 গতিকে এইটো হ'ব মধ্যমা এতিয়া বহুলক নিৰ্ণয় কৰিব লাগে বহুলক ইয়াত 35 আটাইতকৈ বেছি সংখ্যক আছে তিনিবাৰ আছে গতিকে বহুলক হ'ল 35 এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ 5 নম্বৰটো প্ৰশ্নটো তলৰ তথ্যৰ পৰা মধ্যমা বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা দুয়োটা মান একে হয় না নাই এতিয়া আগৰ প্ৰশ্নটো দুয়োটা মান একে নহ'ল এতিয়া এই প্ৰশ্নটোত চাম ইয়াত মধ্যমা আৰু বহুলক দুয়োটা নিৰ্ণয় কৰিব লাগে গতিকে আমি প্ৰথমে সজাই লওঁ প্ৰথমে কোনটো আহিব 12 দুবাৰ আছে 12 নেক্সট এগেইন 12 নেক্সট 13 দুবাৰ আছে নেক্সট 14 আছে 14 তিনিবাৰ তাৰপিছত 16 আৰু 19 এতিয়া কিমানটা আছে 1 2 3 4 5 6 7 8 9 ইয়াতো গুণিম 1 2 3 4 5 6 7 8 9 ঠিকে আছে এতিয়া ইয়াত মধ্যমা কোনটো হ'ব 9টা আছে গতিকে ঠিক মাজত পৰিছে 1 2 3 4 এফালৰ পৰা 1 2 3 4 মাজত ঠিক 14 পৰিছে গতিকে মধ্যমা হ'ল 14 আৰু বহুলক যিটো মান আটাইতকৈ বেছিকৈ থাকে বহুলক আছে 14 আছে তিনিবাৰ আটাইতকৈ বেছি বাকি 13 দুবাৰ আছে 12 দুবাৰ আছে গতিকে বহুলক হ'ল 14 গতিকে এই উত্তৰটোত
মধ্যমা আৰু বহুলক একে হৈছে। এতিয়া 6 নম্বৰ প্ৰশ্নটো লৈছোঁ। ইয়াত তিনিটা নিৰ্ণয় কৰিব লাগে, মধ্যমান বা গড়, বহুলক আৰু মধ্যমা। প্ৰথমে এইখিনি সজাই ল'ম সৰুৰ পৰা ডাঙৰলৈ। সৰুৰ পৰা ডাঙৰলৈ যদি সজাই লওঁ, প্ৰথমে আহিব 14, নেক্সট 14 আছে 1 2 3 4 5 6 7 8 9 10, 14 আছে 10 বাৰ, 4 বাৰ হ'ল 5 6 7 8 9 10, 10 বাৰ আছে। নেক্সট 15 আছে 4 বাৰ, 1 2 3 4 বাৰ। এতিয়া মধ্যমান নিৰ্ণয় কৰিব লাগিলে আটাইকেইটা যোগ কৰিব লাগিব। ইয়াত মুঠ হ'ল তাৰমানে মুঠ 14 আৰু 15 আটাইকেইটা যদি যোগ কৰি চাওঁ আমি 200 পাম। এতিয়া ইয়াত মুঠ আছে 14টা, গতিকে 14ৰে হৰণ, গতিকে এইটো হৰণ কৰিলে পাম 14.28। গতিকে মুঠ নহয়, এইটো মধ্যমানে একেলগে নিৰ্ণয় কৰিলোঁ। মধ্যমান মুঠক 200ক আমি 14ৰে হৰণ কৰিলোঁ, গতিকে মধ্যমান হ'ল। নেক্সট বহুলক লাগে। বহুলক মানে যিটো মান আটাইতকৈ বেছি, 14 আছে বেছিকৈ, গতিকে বহুলক হ'ল 14। আৰু মধ্যমা ইয়াত 14টো মাজত পৰিছে, গতিকে এইটো হ'ব 14। নেক্সট প্ৰশ্নটো লৈছোঁ 7 নম্বৰ প্ৰশ্নটো লৈছোঁ। তলৰ তথ্যখিনিৰ পৰা প্ৰসাৰ, মধ্যমান আৰু বহুলক নিৰ্ণয় কৰিব লাগে, আৰু মধ্যমা নিৰ্ণয় কৰিব লাগে। এতিয়া প্ৰসাৰ নিৰ্ণয় কৰিব লাগিলে আমি চাম আটাইতকৈ ডাঙৰ। ইয়াতে আটাইতকৈ ডাঙৰ হ'ল 40 আৰু আটাইতকৈ সৰু হ'ল 5, গতিকে প্ৰসাৰ হ'ব 40 মাইনাছ, গতিকে প্ৰসাৰ হ'ব ইয়াত 40 মাইনাছ 5, 35, গতিকে ইয়াত হ'ব 35। এতিয়া মধ্যমান নিৰ্ণয় কৰিব লাগে। মধ্যমান নিৰ্ণয় কৰিবৰ কাৰণে আমি আটাইকেইটা যোগ কৰিম, আটাইকেইটা যোগ কৰিম, আৰু যোগ কৰি যিমানটা মান আছে সিমানৰে হৰণ কৰিম। তেতিয়া আমি পাম, যদি আমি আটাইকেইটা যোগ কৰোঁ আৰু হৰণ কৰোঁ, তেতিয়া আমি পাম 421.4। নেক্সট আহি বহুলক মানে যিটো মান আটাইতকৈ বেছি আছে। ইয়াত 15টো আটাইতকৈ বেছি আছে, গতিকে বহুলক হ'ব 15। আৰু যেতিয়া আমি মধ্যমান নিৰ্ণয় কৰিব লাগে, তেতিয়া আমি আটাইকেইটা আগতে সজাই ল'ম। সজাই ল'লে ঠিক মাজত পৰিব 20। এতিয়া তলত কিছুমান শুদ্ধ আৰু অশুদ্ধ দি আছে। বহুলক সদায় তথ্যৰ মাজত থকা এটা ৰাশি, এইটো শুদ্ধ। এতিয়া ধৰি ল'লোঁ কিছুমান সংখ্যা 2 2 3 3 3 5, ইয়াৰ বহুলক নিৰ্ণয় কৰিব লাগে। ইয়াত বহুলক এইকেইটা সংখ্যাৰ ভিতৰতেই থাকিব, বহুলক 3। নেক্সট মধ্যমান সদায় তথ্যৰ মাজত থকা এটা ৰাশি, মধ্যমান বা গড়, এইটো অশুদ্ধ। প্ৰথমটো হ'ল শুদ্ধ, এইটো অশুদ্ধ। কেনেদৰে শুদ্ধ? এতিয়া মধ্যমান তথ্যৰ মাজত থকা ৰাশি নহ'ব পাৰে। ধৰি ল'লোঁ 2 3 আৰু 6, এইকেইটাৰ গড় নিৰ্ণয় কৰিব লাগে বা মধ্যমান নিৰ্ণয় কৰিব লাগে। প্ৰথমে যোগ কৰিম, আটাইকেইটা যোগ কৰিলোঁ আৰু হৰণ কৰিম 3ৰে। 6 3 9 10 11, 11ক 3ৰে হৰণ কৰিলোঁ। এতিয়া যদি আমি 11ক 3ৰে হৰণ কৰোঁ, 3 3 9 10 11, 2 ৰ'ল, 3 6 গুণ 18, 19 20, 3 6 গুণ 18, এনেদৰে পাম। মই হৰণ কৰি ইয়াত দেখুৱাইছোঁ। 3ৰে 11 হৰণ কৰিলোঁ, 3 6 গুণ 3ৰে 11, 3 3 গুণ 9, 2 ৰ'ল, 3 6 গুণ 18, 19 20, 2 ৰ'ল, 3 6 গুণ 18, 3.66। এতিয়া আমি মানকেইটা লৈছিলোঁ 6 3 আৰু 2। এতিয়া ইয়াৰ মধ্যমান হ'ল
3.66 এতিয়া 3.66 ইয়াত নাই গতিকে গতিকে মধ্যমান এই ৰাশিবোৰৰ ভিতৰত নাথাকিবও পাৰে ঠিক তেনেদৰে মধ্যমা এইটো অশুদ্ধ মধ্যমা সদায় তথ্যৰ মাজত থকা এটা ৰাশি এইটো অশুদ্ধ ধৰি ল'লোঁ আমি কেইটামান সংখ্যা ল'লোঁ 2 3 4 5 ইয়াৰ মধ্যমা নিৰ্ণয় কৰিব লাগে মধ্যমা হ'ব দুটা আছে যিহেতু ইয়াত এই দুটা যোগ কৰিম 3 আৰু 4 যোগ কৰিলোঁ 2 ৰে হৰণ কৰিলোঁ যেহেতু মাজত দুটা আছে 7ক 2 ৰে হৰণ মানে গতিকে উত্তৰটো হ'ল 3.5 এতিয়া 3.5 ইয়াৰ মাজত নাই গতিকে এইটো অশুদ্ধ গতিকে প্ৰথমটো শুদ্ধ নেক্সট দুটা হ'ল অশুদ্ধ এতিয়া আৰু বাকি এটা প্ৰশ্ন একেই তোমালোকে নিশ্চয় চেষ্টা কৰিবা